হেল্ল' বন্ধুসকল, আজি আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' বনাবলৈ যাবলৈ ওলাইছোঁ। ভিডিঅ'টো কি জেগাত যাম মই এতিয়াই নকওঁ, গৈ পেলাই পাই লওঁগৈ ৰ'ব, তাৰপিছত দেখুৱাই আছোঁ আমি আজি ক'ত গৈ আছোঁ। তো ফাইনেলি আমি আহি পালোহি নুমলীগড়ৰ চাৰিওকাষে পাহাৰৰ মাজত নদ নদীয়ে ভৰি থকা এই বাবাথান। তো বাবাথানৰ মূল প্ৰৱেশ দুৱাৰেদি সোমাই আহিয়ে আমি পালোঁ এটা প্ৰকাণ্ড নন্দী। এইটো পকাৰে বনাই থৈছে, কিন্তু এইটো এটা চাবলগীয়া যথেষ্ট ডাঙৰ আকৃতিৰ এইটো বনাই থৈছে। আপোনালোকে যিসকলে আগতে ইয়ালৈ আহিছে সেইসকলে হয়তো দেখিছে, যিসকলে অহা নাই সেইসকলেও আহিব পাৰে এইটো চাবলৈ। অকণমান চাবলগীয়া বস্তু এইবিলাক। নন্দী দৰ্শন কৰাৰ পিছত আহি পালোঁ ইয়াৰ মূল যিখন থান, বাবা থান বুলি কয়, সেই বাবা থানৰ মাজত উপস্থিত হৈ পেলাই প্ৰথমে মন্দিৰৰ মূল মন্দিৰভাগ দৰ্শন কৰিবলৈ লৈছোঁ। এইভাগেই হ'ল সেই মূল থানভাগ। ইয়াত একচুৱেলি তিনিটা ভাগত মন্দিৰ আছে। এইভাগ হ'ল বাবা থান বুলি কয়, আৰু এভাগ আছে গণেশ মন্দিৰ, আৰু এভাগ আছে বিবাহস্থলীৰ বিবাহ কৰাবৰ কাৰণে এটা মণ্ডপ বনোৱা আছে মন্দিৰ, সেইটোও দেখাই আছোঁ বাৰু ৰ'ব। ইমান ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত এই মন্দিৰটো চাওক। কেতিয়াবা আহিব যিসকল অহা নাই, ইয়াৰ প্ৰাকৃতিক যিখিনি সৌন্দৰ্য আছে সেইখিনি সঁচাই চাবলগীয়া। কিন্তু যিসকলে আহিছে বাৰু তেওঁলোকে গম পায়, নহাসকলে কিন্তু এবাৰ টাইম মিলাব। এয়া হ'ল গণেশ মন্দিৰ। যদি আপোনালোকে গণেশ মন্দিৰত শৰাই দিম বুলি আহে তেতিয়াহ'লে এই মন্দিৰ ভাগত যাব লাগিব। এই মন্দিৰৰ লগতে সেইভাগ মূল মন্দিৰৰ কাষতে গণেশ মন্দিৰ স্থাপন কৰা আছে। এয়া হ'ল বিবাহ মণ্ডপ। ইয়াত যিসকল কোনোবা দৰা কইনাই যদি বিয়া হ'ম বুলি আহে তেতিয়াহ'লে ইয়াত বিয়াও নীতি নিয়মেৰে সম্পূৰ্ণৰূপে পালন কৰাই দিব তেওঁলোকে, সেইটো সুব্যৱস্থা আছে। ইমান ধুনীয়াকৈ বনাইছে চব। লগতে ইয়াৰ প্ৰাকৃতিক পৰিৱেশটো চব, যিটো নেচাৰেল বিউটি বুলি কয়, সেইটো সঁচাই মোহনীয়। কিন্তু ইয়াৰ আশে পাশে চৌপাশে যিখিনি বস্তু আছে সেইবিলাককো আপোনালোকক দেখুৱাবলৈ মই যত্ন কৰি আছোঁ বাৰু। এই বিবাহ মণ্ডপটো বেক চাইডৰ পৰা ওচৰা ওচৰিকৈ আছে, বৰ বিশেষ ডিফাৰেঞ্চ নহয়, বিশেষ দূৰো নহয়। তিনিওভাগ
চৰাচৰিকৈ আছে। এতিয়া বাৰিষা দিন কাৰণে অকণমান বোকা হৈ আছে এইবিলাক য'ত, কিন্তু বাৰিষা দিনত এটা আকৌ ভাল আছে কি ইয়াৰ যিখিনি আশে পাশে থকা নদ নদী আছে সেইবিলাক পানীৰে সম্পূৰ্ণ ভৰি আছে। তো চাবলৈ এইটো ভিউ চাওক আপোনালোকে, কিমান ধুনীয়া এটা পৰিৱেশ। অকণমান ইয়াৰ পৰা দুখোজমান আপোনালোকে যদি খোজকাঢ়ি আগলৈ গুচি যায় তো ধনশিৰি নদীখন দেখা পাব ইয়াৰ পৰা। সেইটোও এটা চাবলগীয়া ভিউ হৈ আছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ সেই ভিউটো আপোনালোকক দেখুৱাব নোৱাৰিম চাগে। এইভাগ মন্দিৰলৈ প্ৰায় মানুহ আহিছে, কিন্তু আহিছে যদিও ধৰক আপোনালোক আহিছে, ইয়াত শৰাই দিছে, নিজৰ কৰ্তব্য কাম পালন কৰিছে, পালন কৰি গুচি গৈছে, কিন্তু ইয়াৰ যিটো প্ৰাকৃতিক পৰিৱেশ সেইটো উপভোগ কৰিবলৈ হয়তো বহুতে উপভোগ কৰিছে, হয়তো বহুতে উপভোগ কৰিবলৈ সময় মিলাব পৰা নাই। এদিন অকণমান সময় লৈ ইয়ালৈ আহিব, যিখিনি প্ৰাকৃতিক সৌন্দৰ্য আছে সেইখিনি সঁচাকৈ চাই থাকিব মন যোৱা। এই মন্দিৰৰ আৰু এটা বৈশিষ্ট্য আছে, সেইটো আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। বাবা থান বুলিলেই বিখ্যাত হ'ল বান্দৰ। তো আজি আমি বৰ বিশেষ বান্দৰ দেখিবলৈ নাপালোঁ, কাৰণ সাতৰচোৱাত এই মন্দিৰৰ পৰা এই বান্দৰখিনি গুচি যায়। তো সাতৰচোৱা হৈ যোৱাৰ কেইদিনমান হৈছেহে, তো 2-4টাকৈ বান্দৰ আহিবলৈ ষ্টাৰ্ট হৈছে। এয়া চাওক, বৰ বিশেষ বান্দৰ নাই, তথাপিও 2-4টা দেখিবলৈ পালোঁ আৰু। তো আজিলৈ ইমানেই। এই মন্দিৰৰ যদি সৌন্দৰ্যতা আপোনালোকৰ ভাল লাগিলে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব এণ্ড শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।